আমি ৰেডি ক'ত যাম আইজনী আমি পিছে চাব যাম গাইজ আমি গোটেইবিলাকে ওলালো আৰু কলৈ গৈ আছো সেইটো ভিডিঅ'টোৰ শেষলৈকে গম পাই থাকিব এতিয়া যাব ওলাইছিলো বলক তো গাইজ আমি কলৈ গৈছোঁ সেইটো এতিয়া কম আপোনালোকক আমি পাঠশালাত আহিছোঁ বজালী জিলাত যিহেতু ইয়াতে অসম সাহিত্য সভা চলি আছে আৰু আমি পাই গ'লোঁ ইয়াত ভট্টদেৱ ক্ষেত্ৰ যিহেতু ইয়াত অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন হৈছে আৰু প্ৰথমখন অধিৱেশন 1917 চনত শিৱসাগৰত হৈছিল আৰু এইবাৰ 77 সংখ্যক অধিৱেশন ইয়াৰ বজালী জিলাত কৰা হৈছে আৰু ইয়াৰ এই মেইন গেটখন দুটা গড়ৰ আকৃতিৰে নিৰ্মাণ কৰা হৈছে এটা ডাঙৰ গড় আৰু এটা সৰু তো বহুত বেছি ভাল লাগিছে আৰু আমি এতিয়া ভিতৰত সোমাই আহিলোঁ আৰু মানুহ চাওক কিমান বেছি মানুহ আৰু ঠাইটো বহুত বেছি ডাঙৰ এৰিয়া আৰু বহুত বেছি ভাল লগা এইখন আচলতে পথাৰ হয় কিন্তু এনেকুৱা কৰিছে যেন বহুত বেছি ভাল লাগে আৰু এইটো ইপিনে ক্লক টাৱাৰ বনাইছে ইয়াতে সঠিক সময়টো দিয়া হৈছে আৰু ইয়াতে প্ৰায় 5খন গেট আছে মই জনাত তো বহু গেটকেইখন একদম আল্টিমেট ইমান বেছি ধুনীয়া হৈছে বহুত বেছি ভাল লাগিছে আৰু ইপিনে আপোনালোকে দেখিব পাইছে সকলো জনগোষ্ঠীৰে মানে কি গাঁৱলীয়া এটা পৰিৱেশ এটা ফুটাই তুলিছে আৰু বহুত বেছি ভাল লাগিছে যিহেতু মিচিংসকলৰ এয়া চাংঘৰ তো তেনেকৈ এইবিলাক বনাইছে আৰু ইপিনে কলিতা জনগোষ্ঠীৰ আৰু বড়ো জনগোষ্ঠীৰ তো এটা মন্দিৰ তেনেকৈ নামঘৰ সেনেকৈ বহুত বেছি বনাইছে তাৰমানে কিন্তু মোৰ ভিডিঅ' বেছি লোৱা হোৱা নাই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম আৰু এইখন এখন গেট আৰু এইখনো এয়া বজালী হাট তো আপোনালোকৰ ভিতৰত কি কি আছে সেইটো দেখুৱাম আৰু সেইপিনে এখন গেট আছে তো সেইখন আপোনালোকক দেখুৱাম বাৰু আৰু দেখিছেনে মানুহ কিমান বেছি মানুহ আৰু এতিয়া ভিতৰত কি কি আছে অলপ দেখুৱাম আৰু ইয়াত বজালী হাটত স্থায়ী বাসিন্দাসকলে মানে স্থায়ী দোকানবিলাক ইয়াত বহাইছে সকলোবিলাক ইয়াতে স্থায়ী দোকানেই দিছে আৰু ইয়াত খাদ্য সম্ভাৰ আৰু এইপিনে যিমান খাদ্য সম্ভাৰত মানে কি খোৱা বস্তুৰে ষ্টলবিলাক তাতে লগাইছে আৰু এইখন গেটখন এয়া ভিতৰতে আপোনালোকক দেখুৱাই দিছোঁ আৰু বাহিৰতো দেখুৱাম বাৰু আৰু ইমান ধুনীয়া ধুনীয়া বস্তু কি কম গাইজ এয়া বাহিৰেৰে এইখন গেটখন অকল বাঁহ বেতেৰে বনোৱা বহুত বেছি ধুনীয়া লাগিছে আৰু এইটো যে মোৰ বহুত বেছি ভাল লাগিছে একদম আকৰ্ষণীয় এইটো একদম লাইট 1987 চনত পাঠশালাত সাহিত্য সভা হৈছিল তো সেইটো কাৰণে 87 ফুট জাপি এটি নিৰ্মাণ কৰিছে যিটোৱে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তো একদম আল্টিমেট ইমান বেছি ডাঙৰকৈ বনাইছে 87 ফুট তো বহুত বেছি ভাল লাগিছে আপোনালোকে আহিব চাব তেতিয়া আপোনালোকে গম পাব নিশ্চয় কৰি দেখিলে আৰু ইয়াতে প্ৰদৰ্শনীত বহুতো চাব লগা আছে আৰু এইটোৰ বিষয়ে কৈ আছোঁ মই আপোনালোকক এই জোতাযোৰৰ বিষয়ে দেখুৱাই আছোঁ ৰ'ব 2007 চনৰ কহিনুৰ থিয়েটাৰৰ অবুজ দৰা অচিন কইনা নাটকখনৰ বানাৰ চৰিত্ৰত যতীন বৰাৰ এয়া সামগ্ৰী চাব পাৰে আপোনালোকে কিমান ডাঙৰ জোতাযোৰ তো ইয়াতে আমাৰ থিয়েটাৰৰ লগত জড়িত সামগ্ৰীবিলাক ইয়াতে প্ৰদৰ্শন কৰা হৈছে তো কেনেকুৱা পোহৰৰ ব্যৱস্থা আছিল সেইটো সময়ত ইয়াৰ ৰূপকোঁৱৰৰ জ্যোতি সংগীত বিদ্যালয় চাব পাৰে বহুতো আগৰ দিনৰ এইবিলাক সঁজুলিবিলাক দেখিছেনে তো এইবিলাক থিয়েটাৰৰ সামগ্ৰী হয় আৰু ইপিনে বাঁহ বেতেৰে নিৰ্মাণ কৰা জাপি তো এইবিলাক অতীতৰে বস্তু হয় চাব পাৰে আপোনালোকে তো এইবিলাক
প্ৰদৰ্শনীত তো এইবিলাক বজালী জিলাৰে স্কুল কলেজবিলাকৰ তৰফৰ পৰা এইবিলাক প্ৰদৰ্শনী দেখুৱাইছে আৰু এইটো দেখিছেনে কাঠৰে চৰিয়া চাব পাৰে আপোনালোকে আৰু এইটো দেখিছেনে এইবিলাক আৰু আপোনালোকৰ কিবা ল'ব লগা থাকিলে ইয়াতে ল'বও পাৰিব কিমান বেছি ধুনীয়া ধুনীয়া বস্তু আনিছে চাব পাৰে আৰু ইয়াৰ NCC তৰফৰ পৰা ইয়াতে যুদ্ধ বিমানৰো প্ৰদৰ্শন কৰিছে তো সিহঁতবিলাকে ইমান ধুনীয়াকৈ সজাইছে বহুত বেছি ভাল লাগিছে আৰু এইবিলাকে ইপিনে কাঁহ পিতল আৰু ইয়াতে হৈছে আৰ্ট এক্সিবিশ্যন ফটোগ্ৰাফী তো তেনেকুৱা মানে কি ইয়াতে থৈ দিছে আৰু চাব পাৰি কিমান ধুনীয়া ফটোগ্ৰাফী আৰু কোনে কি ফটোগ্ৰাফী কৰিছে তো সিহঁতবিলাকৰ নামবিলাকো ইয়াতে উল্লেখ কৰা হৈছে আৰু কেনেকুৱা আৰ্ট কৰিছে তো সকলো মানে আৰু এক্সিবিশ্যন হিচাপে মানে কি তেনেকৈ মানে কি ৰাখিছে আৰু বহুত বেছি ভাল লাগিছে চাব পাৰে ইমান ধুনীয়া ফটোগ্ৰাফী বহুত বেছি ভাল লাগিছে আৰু ইপিনে কৃষি বিভাগ বজালী আৰু বৰপেটা জিলাৰ তো কেনেকুৱা কি খেতি কেনেকুৱা খাদ্যৰ তো খেতিৰ সেইবিলাক মানে কি ইয়াতে দেখুৱাইছে আৰু মই বেছি ক্লিপ লোৱা নহ'লে আৰু ইমান বেছি মানুহ আৰু ইয়াত এখন গাঁৱৰ আদৰ্শ কেনেকুৱা তো সেইটো বস্তু ইয়াতে ফুটাই তুলিছে চাব পাৰে এখন ধুনীয়া গাঁৱৰ আৰ্হি তো গাঁৱৰ পৰিৱেশবিলাকতো এনেকুৱাই হয় ন তো সেইটো বস্তুৱে ইয়াতে দেখুৱাইছে বহুত বেছি ভাল লাগিছে আৰু ইপিনে অসম পৰ্যটন সেয়া গড় আমাৰতো এশিঙীয়া গড়ৰ বাবে বিখ্যাত হয় ন তো চাব পাৰে আৰু এইখন গাড়ীখন 1938 চনতে কিনা হৈছিল এই গাড়ীখন বোলে ব্ৰিটিছৰ তো আৰু এইটো জাপিটোৰ পিছপিনে দেখিছেনে আৰু এয়া বঙাইগাঁও সদানগৰ কিমান চাব বহুত ইমান ডাঙৰ এৰিয়া আৰু বহুত চাব লগা আছে আৰু মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ গাইজ বৰ্তমান আমি খাবলৈ যাই আছোঁ কেনে লাগছে হয়তো আহি হাৰ্ড ৱৰ্ক ইমান বেছি খোজ কাঢ়িব লাগে উপায় নোৱাৰি বহুত বেছি খোজ কাঢ়িলোঁ আমি ভাগৰ লাগি গৈছে গাইজ লাইন পাতি আছোঁ কাঢ়ি লৈ ফাইনেলি গাইজ আমি ভাত খামেই বহুত লাইনৰ পিছত আমি পালোঁ মানে ইপিনে বিজ্ঞান মেলা কিন্তু আমাৰ ভাগ্য বেয়া যে বিজ্ঞান মেলাত গেট দুখন বন্ধ কৰি দিলে কাৰণ ৰাতি হৈছিল তো ভালেখিনি ৰাতি হ'লে তো 11 বাজি গৈছে বোধহয় তো বাজি গৈছে 11 তো আপোনালোকক মই ভিতৰৰ পৰাতো দেখুৱাব নোৱাৰিলোঁ কিন্তু বাহিৰৰ পৰা অলপ দেখুৱাই দিলোঁ আৰু এইপিনে APJ আব্দুল কালাম আমাৰ আৰু এয়া দেখিছেনে গুৱাহাটী সদানগৰ আৰু এইপিনে নুমলীগড়ৰ সদানগৰ তো চাব পাৰে আৰু এইপিনে শিলাখণ্ড ৰামৰ সেতুত যিটো শিল মানে কি ব্যৱহাৰ কৰিছিল যে উপঙি যে থাকে সেইটো বস্তু ইয়াতে দেখুৱাইছে ৰাম সেতুত ব্যৱহাৰ হোৱা শিল আৰু এইবিলাক কিমান কি চাব বহুত চাব লগা বস্তু তো অতীতৰ প্ৰাগজ্যোতিষ কালৰ বস্তুবিলাক লগতে আৰু এইবিলাক হৈছে আমাৰ ভাৰতৰ অন্তৰ্ভুক্ত মন্দিৰবিলাকৰ ফটো আৰু তাৰ লগতে অলপ বিশ্লেষণ কেতিয়া স্থাপন কৰা হৈছিল কেনেকুৱা ক'ত অৱস্থিত সেইবিলাক আৰু এইপিনে হৈছে গ্ৰন্থমেলাত মই জনামতে 50ৰো অধিক দোকান হৈছে গ্ৰন্থমেলাত আৰু এইপিনে ম'হ যুঁজৰ এটি দৃশ্য কিমান বেছি ধুনীয়া হৈছে আৰু এয়া দেখিছে টাইম কিমান হৈ গৈছে 12:46
আৰু বৰ্তমান আমি হোটেলত আছোঁ। তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। আজিলৈ আহিছোঁ, বাই বাই।